যে অসমীয়া ছোৱালী চেনেলটোলৈ আপোনালোকক আদৰণি জনাইছোঁ আৰু মই আজি পনীৰ আঞ্জা বনোৱা ৰেচিপি দিছোঁ। কণীকেইটা ফাৰ্ষ্টতে উহাই ল'লোঁ, তাৰপিছত বিলাহী, পিঁয়াজ আৰু জলকীয়া কাটি ল'লোঁ। তাৰপিছত কণীকেইটা ভালকৈ ফুটাই ল'লোঁ, তাৰপিছত তেল দিয়ত ভাজি ল'লোঁ। তাৰপিছত আলুটো সৰু সৰুকৈ কাটি ল'লোঁ আৰু তেলখিনিত কণীখিনি ভাজি লৈ কিনে তাৰপিছত আলুখিনি ভাজি লৈছোঁ অলপমান নিমখ দি কিনে। এনেকৈ ভাজি কিনে তাৰপৰা আলুখিনি পিছত তৰাই ল'লোঁ। তাৰপিছত তেল অকণমান দিছোঁ আৰু অলপমান দিছোঁ, কম হৈছিল কাৰণে। আৰু তাত জলকীয়া কেইটা দি দিলোঁ। জলকীয়াৰ পিছত পিঁয়াজখিনি দি দিলোঁ আৰু ধুনীয়াকৈ লৰাই দিলোঁ। নিমখ দিলোঁ, নিমখ দি কিনে অকণমান আৰু লৰাই দিলোঁ। তাৰপিছত বিলাহীখিনি দি দিলোঁ, অলপমান পেষ্টখিনি পকি যোৱাৰ পিছত তাৰপিছত আলুখিনি দি দিলোঁ তাত। আৰু এতিয়া আদা ৰহুন দি দিলোঁ, ধনিয়াৰ গুড়া, জিৰা গুড়ি আৰু হালধি অকণমান দি দিলোঁ তাত, দি কিনে আৰু লৰাই দিলোঁ। তাৰপিছত কণীকেইটা তাত দি দিলোঁ, দি কিনে অলপমান লৰাই দিলোঁ। যেতিয়া কণীখিনিতো ধুনীয়াকৈ মছলাখিনি লাগি যায়, তাৰপিছত পানী তাত দি দিলোঁ। পানী দি কিনে 20 মিনিটৰ কাৰণে ইয়াক ঢাকনি মাৰি থৈ দিলোঁ। তাৰপিছত ঢাকনি গুচাই 20 মিনিট হোৱাৰ পিছত ঢাকনিখন গুচাই দিলোঁ আৰু আমাৰ কণীৰ আঞ্জা ৰেডি। সহজতে বনাব পাৰি ইয়াক, বেছি টাইম নালাগে, আধা ঘণ্টাতে হৈ যায়। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।